হেল্ল' বন্ধুসকল, আশা কৰোঁ সকলোৰে ভাল। গৰম কিন্তু বহুত পৰিছে, লগতে কৰোনা মহামাৰীটো আছে। সকলোৱে ঘৰতে থাকক, সুস্থ থাকক। আৰু মোৰ ভিডিঅ' দিয়া অলপ পলম হৈছে, কিন্তু মই ভিডিঅ' সোনকালে দিবলৈ চেষ্টা কৰিম। আজি মই লৈ আহিছোঁ জলকীয়াৰ আচাৰ, অলপমান বেলেগ ধৰণে বনাইছোঁ। আৰু ইয়াত মই ভিনেগাৰ এড কৰা নাই। ভিনেগাৰ এড নকৰাকৈও আপোনালোকে বহুত দিনলৈ ষ্ট'ৰ কৰি খাব পাৰিব, বেয়া নহয়। তেন্তে ব'লক মই আচাৰখিনি কেনেদৰে বনালোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক। খিনি তৈয়াৰ কৰিবলৈ মই এয়া ঘৰৰ জলকীয়া লৈছোঁ, কেইটামান বেছি তৈয়াৰ নকৰোঁ যিহেতু। আৰু জলকীয়াখিনি আপোনালোকে ভালদৰে ধুই ৰ'দ শুকুৱাব, আৰু জলকীয়া ঠাৰিটো ৰাখি পেলাই আপোনালোকে শুকুৱাব, তেতিয়া পানীটো ভিতৰলৈ সোমাই নাযায়। আৰু এইখিনি মই তৈয়াৰ কৰিবলৈ নহৰু কেইফুটামান আৰু আদা কেইফুটামান এনেদৰে ভালদৰে ধুই ৰ'দত দি ল'ম, শুকুৱাই ল'ম। আৰু এয়া শুকুৱাই ল'লোঁ। আৰু জলকীয়াখিনিও মই ভালদৰে ঠাৰিটো এৰুৱাই ইয়াৰে কেইফুটামান নহৰু আৰু আদাখিনি আৰু জলকীয়া কেইটামান লৈ মই এইখিনি পেষ্ট কৰি ল'ম। আৰু এইখিনি এতিয়া ৰ'দত শুকুৱাবলৈ দিম অলপ সময়। এয়া দেখিছে শুকুৱাই গ'ল, পানীটো কমপ্লিট ওলাই গ'ল। এতিয়া মই আচাৰখিনি তৈয়াৰ কৰিবলৈ মছলাটো ৰেডি কৰি লওঁ। এতিয়া মই তেল গৰম কৰি ল'ম, মিঠাতেল প্ৰায় আধা কাপতকৈ অলপমান হ'লেও কম। আৰু ভালদৰে গৰম কৰি আৰু একদম ঠাণ্ডা হ'লেহে মই আচাৰত দিম। মছলাৰ কাৰণে ধনিয়া গুটি 1 চামুচ, জিৰা 1 চামুচ আৰু সৰিয়হ 1 চামুচ আৰু চবগুটি 1 চামুচ লৈছোঁ। আচাৰখিনি বেছি নহয় যিহেতু কম পৰিমাণে লৈছোঁ। আৰু এইখিনি অলপ ভালদৰে ভাজি এয়া হৈ গ'ল। আৰু অলপ ঠাণ্ডা হ'লে মই গ্ৰাইণ্ড কৰি ল'ম। আৰু এয়া গোটেইখিনি মই এটা বাতিত লৈ এতিয়া মছলাখিনি এড কৰি ইয়াত অলপমান হালধি গুড়ি আৰু নিমখ দিম। নিমখৰ পৰিমাণটো অলপমান বেছিকৈ দিব, যিহেতু আচাৰত নিমখটো অলপ বেছিকৈ দিলে আচাৰটো ভালে থাকে। আৰু তেলখিনি দি দিম। এতিয়া এইখিনি ভালদৰে মিক্স কৰি মই 2 দিনৰ কাৰণে ৰ'দত ৰাখি থ'ম। আৰু তাৰপিছত মই অলপ ঠাণ্ডা হোৱাৰ পিছত মই চিচাৰ বৈয়ামত ভৰাই থ'ম। চিচাৰ বৈয়ামত থ'লে আচাৰখিনি বহুত দিনলৈ ভালে থাকে। এয়া মই ৰ'দত শুকুৱাই থৈছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এই আচাৰ আপোনালোকে তৈয়াৰ কৰি খাবলৈ বহুত সোৱাদ হয়। আৰু তেন্তে পুনৰ লগ পাম নতুন ভিডিঅ' লৈ। তেন্তে আজিলৈ বাই বাই।